Hey guys, welcome back to my channel. আজি আপোনালোকৰ বাবে লৈ আহিছো এটা নতুন ভিডিও আৰু আজি মই বনাম এটা কেক চকলেট কেক বনাম এটা মানে আমাৰ বাবুৰ মানে মোৰ ভাইটিৰ বাৰ্থডে আৰু ভাবিছো কি তাৰ কাৰণে এটা কেক বনাও মানে হি চকলেট কেক খাই বহুত ভাল পায় আৰু হি কলেজত গৈছে এতিয়া এক্সাম আছে তাৰ ভাবিছো কি হি নাওতে মানে কেকটো বনাই পুৰা একদম ৰেডি কৰি থওঁ মোৰ ফালৰ পৰা হিটো গিফট হ'ব তাৰ কাৰণে কাৰণ মোৰ দিব লগা একো নাই एकदम माने মই গরিব তো ভাবিছো কি এটা কেক দি দিও তাক তো কেকটো দিলেও ভাল পাব হি মই ভাবিছো তেনেকে হি বা কি ভাবে গম নাপাও ভাবিছো কি মোৰ ফালৰ পৰা কেকটো তাক গিফট দি দিম পইচা নাই কি হ'ব মোৰ হিটো কেক মৰম থাকিব তাৰ কাৰণে তো মই মৰমত তাৰ কাৰণে কেকটো বনাম আৰু মোৰ ফালৰ পৰা হিটো তাক গিফট দিম তো বলক কেকটো বনাও নে কি কয় আৰু চাই কিবা একদম ভিডিওটো শেষলৈকে যদি বনাবা ইচ্ছা কৰে মানে তেতিয়া বনাব পাৰিব আৰু ভিডিওটো চাই বলক ভিডিওটো ষ্টাৰ্ট কৰো আৰু মোৰ কেমেৰা ধৰিবৰ কাৰণে কোনো নাই ৰিও স্কুলৰ পৰা আনাই কোনো আনাই মই আমাৰ পেছোৱালীজনীক মাতি লৈ আহিছো বৰ্ষা এইটো এই কেমেৰা ধৰিব হাই কৰি দিয়া বৰ্ষা হাই তাইক মাতি লৈ আহিছো মই তো তাইক মাতি লৈ আহিলো কেক মানে কেমেৰা ধৰিবৰ কাৰণে तो ब्लॉक केक बनाओ प्रथमते कणी किटा भाঙি লম ইস কেনে ভাঙি গল মই পাঁচটা কণী দিম চেনিখিনি দিম আৰু চেনিখিনি মিক্স কৰিম এতিয়া হাতেৰে মিক্স কৰিলে বহুত টাইম লাগি যাব সেইকাৰণে এতিয়া শুকান সামগ্ৰীখিনি দিম আৰু এইখিনি হ'ল ময়দা ইয়াতে চালি ল'ম প্ৰথমতে গোটেইখিনি মিক্স কৰি লওঁ এইখিনি কোকো পাউডাৰ আৰু অকণমান নিমখ দিম বেকিং পাউডাৰ তাইলে চালি দিম ইয়াতে মিক্স কৰি দিম এতিয়া অকণমান ভেনিলা এসেন্স দি লম যাতে কণীৰ গোন্ধটো নাহে আৰু এইখিনি লাহে লাহেকৈ মিক্স কৰিম আৰু চামুচখনেৰে এচামুচ ৰিফাইন দি লওঁ এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল এইবিলাক যে দেখিছে চকলেট এইবিলাক কুকাৰত বনাব খুজিছিলোঁ এইটো কুকাৰটোত নুসুমাই সেইকাৰণে এইটোত বনাম আম্মা এইটো দিলে এইটোত বনাম দিম এতিয়া ইয়াল্লা কেকটো ভাল হয় কেকটো এতিয়া কুকাৰত সোমাই দিব অ' মা কি গৰম দেখোনে অ' মা ইমান গৰম बहन डर गई कुकारात खुमालो बहुत कष्ट करी कुकारটো মই গ্যাসত দি থৈ দিছো একদম গৰম হৈছে এতিয়া মানে কেকটো ভিতৰত খুমাব পৰা নাছিলো বাবুৰ বাৰ্থডে স্পেশাল ডিশ বনাইছে এইবিলাক হালৱা মই বনালো কেক কি আছে মোবাইল টিপি একো গমেই পোৱা নাই গাইস চাওকচোন কেকটো কিমান ধুনীয়া হৈছে পুৰা একদম ফুলি হৈছে আৰু পুৰা একদম স্পঞ্জি হৈছে চাওক কিমান ঢিলা এটাটো উলিয়াই লওঁ এই কেক নাভাঙি চুৰিখনেৰে ধুনীয়াকৈ চাৰিওফালে লৰাই দিলোঁ এতিয়া আল্লাহৰ নাম লৈ এইখনত উলিয়াই লওঁ কি হৈছে চাওঁ বিসমিল্লাহ এইখন এনেকৈ উলিয়াই লওঁ গাইস চকলেট কেক ৰেডি একদম পুৰা চাৰিওফালে চকলেট কেনেকুৱা হৈছে জনাবচোন কমেণ্টত কিমান পাৰফেক্ট হোৱা নাই দিয়কচোন যিমানখিনি পাৰোঁ আৰু চেষ্টা কৰি বনাইছোঁ কেনেকুৱা নাহিল এইটো কেমেৰামেন এই দিনৰ পৰা মোৰ কেমেৰাটো ধৰি আছিল এইটো ই পৰি আছে একদম এইটো বাৰ্থডে বয় গমেই পোৱা নাই তাৰ যে বাৰ্থডে তাৰ একো মানে জোৰছে নাই আৰু গাইছ কেক খাব ৰখি টোপনি গৈছে এইজনী তাৰ বেচাৰাৰ বাৰ্থডে চেলিব্ৰেট কৰা নাই এইবাৰ দুই এনেকৈ কিবা
ভাবিছে বেচেৰা আৰু মানে জীৱনত ফূৰ্তি নোহোৱা গৈছে বোলে মোক কৈছে ভাইটি মোৰ মানে জীৱনত সুখ নাই ভাইটি কৈছে পঢ়ি আছোঁ ইনকাম নাই ডাঙৰ হৈছোঁ কি কৰিম আজি যদি মোৰ পইচা দেখিলোঁ নিজৰ মই কি ডাঙৰকৈ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ তহঁতক পাৰ্টি দিলোঁ আজি মোৰ পইচা নাই সেইকাৰণে এই অৱস্থা মোৰ ভাইটি দেখিছানে একো নাই মানুহৰ একে নাথাকে সলনি হৈ থাকে ন হ'ব ইনশাআল্লাহ ভাল হ'ব চবৰে ভাল হ'ব চবৰে ভাল দিন আহিব মোৰো অৱস্থা একেই birthday to you happy birthday dear babu happy birthday to you মই চকলেট কেক মানে সিমান ভাল নাপাওঁ অলপ খালোঁ আৰু ঠিক কৰি দিয়াৰ কাৰণে আমি কেকটো কাটিম আৰু খাম কেনেকুৱা আছে কেকটো বাবা বাবু কেকটো তোক বনাই দিলোঁ মই কেনেকুৱা লাগিল তোৰ হা কেনেকুৱা লাগিল খাই চাওঁ वाह दीदी वाह दीदी दीदी वाह दीदी दीदी सरप्राइज দিলে আৰু তাক কেকটো আনি তাৰপিছত আমি গোটেইকেইটাই পূৰা ৰেডি চেডি হৈ অলপ ডান্স চান্স কৰিলোঁ আৰু ফূৰ্তি কৰিলোঁ Happy birthday.